নমস্কাৰ, মই চাৰুৱে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কল পিঠাৰ ৰেচিপি। তাৰ কাৰণে মই কল লৈছোঁ এয়া 3টা। আনফালে এটা মই মিক্সিৰ জাৰ লৈছোঁ। এতিয়া মই কলৰ বাকলি গুচাই লৈ মিক্সিত মিহি মিহিকৈ কাটি লওঁ। এনেকৈ কাটি লৈছোঁ। এতিয়া মই গোটেইকেইটা কাটি লওঁ। মোৰ কল 3টা কাটি লোৱা হৈ গ'ল। আনফালে মই 1 কাপ গাখীৰ লৈছোঁ। ইয়াত মই আধা কাপ গাখীৰ দিছোঁ। এইখিনি প্ৰয়োজন হ'লে মই পিছত দিম। আৰু এচামুচ চেনি দিছোঁ। আপোনালোকে চেনি নিদিয়াকৈও বনাব পাৰিব। এই কলটো খুবেই মিঠা হয়। এতিয়া মই মিশ্ৰণটো বনাই লওঁ। হৈ গ'ল। এতিয়া মই বাতি এটালৈ উলিয়াই লৈছোঁ। আনফালে মোক লাগিব পিঠাগুড়ি। এয়া মই আগতে খুন্দি ৰ'দত শুকুৱাই থোৱা পিঠাগুড়ি আছিল। এতিয়া মই ইয়াৰ পৰা পিঠাগুড়ি ল'ম। এয়া মই পিঠাগুড়ি এবাতি লৈ লৈছোঁ। মই প্ৰয়োজন অনুসাৰে অলপ অলপকৈ দি মিহলি কৰি ল'ম। এতিয়া মোৰ মিশ্ৰণ তৈয়াৰ হৈ গ'ল। মই 3টা কলত এই বাতিটোৰে এবাতি পিঠাগুড়ি দিলোঁ। এতিয়া মই বেকিং পাউডাৰ আধা চামুচ দিম। এইখিনি ভালকৈ মিক্স কৰি লওঁ। এতিয়া মই এইখিনি 15 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। এয়া মই 15 মিনিটৰ পিছত এয়া আকৌ মিশ্ৰণটো এবাৰ লৰাই গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া মোৰ 15 মিনিট হৈ গ'ল। এতিয়া মই কেৰাহী এখন পাতি গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হোৱাত এয়া মিঠাতেল দি দিছোঁ। মই মিঠাতেলত ভাজিম। আপোনালোকে ৰিফাইনতো বনাব পাৰিব। এয়া মই প্ৰথমে এটা দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত লৈ লৈছোঁ। এয়া মই লুটিয়াই দিছোঁ। অলপ ৰঙচুৱাকৈ ভাজিম মই। এয়া মোৰ হৈ গ'ল। এইটো মই উঠাই ল'ম। এয়া ধুনীয়া কালাৰ এটা উঠিছে। আপোনালোকে যিমান ৰঙচুৱাকৈ ভাজোঁ বুলি কয় ভাজিব পাৰিব। এতিয়া মই এইটো ৰঙতে ৰাখি দিছোঁ। এতিয়া মই আকৌ এটা দি দিছোঁ। এতিয়া মই এনেকৈ গোটেইখিনি ভাজি ল'ম। মোক
কলপিঠা বনাই হৈ গ'ল। এনেকৈ খোৱা নাই যদি বনাই খাই চাব আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল পায় আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ।